ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আপোনালোকে। মোৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক শেষৰলৈকে চাব মোৰ ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ, আৰু এনেকৈ যাতে মোক আগুৱাই লৈ যায়। মানে মই নতুনকৈ ভিডিঅ' বনাবলৈ লৈছোঁ যে তেতিয়া মানে সেইটো কাৰণে ভালকৈ কথাবোৰো মানে স্পষ্ট মানে জল্দি জল্দি ক'ব পৰা নাই। সেইকাৰণে যিমান পাৰোঁ মই আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, আৰু মানে ভালদৰেতো কথা ক'ব নাজানোৱে, তথাপিও চেষ্টা এটা কৰিছোঁ আপোনালোকৰ ওচৰত ভিডিঅ' দিবলৈ। সহায় কৰি যাব আপোনালোকেও। বা কি ন সেইবোৰ কৰিলে নহ'ব নহয়। তুমি নাচি দিয়া। তুমি নাচি দিয়া, জঁপিয়াই দিয়া। কেনেকৈ জঁপিয়া তুমি? দুনদুনকৈ জঁপিয়াই দিলে দে। আকৌ জঁপিয়াই দিয়া। 1 2 3 বা আৰু নাচি দিয়া এবাৰ ঘূৰি ঘূৰি। দুনদুনকৈ নাচি দিয়া। দুনদুনকৈ বা জাপ মাৰিব পাৰিছে দেই। শুনো ডেকা ল'ৰা নি? ডেকা হ'ল নি আমাৰ শুনো? ডাঙৰ হ'লা? কিমান ডাঙৰ হ'লা? তোমাৰ নামটো কিনো? ভালকৈ কৈ দিয়া, তেতিয়াহে জঁপিওৱা চাব। তোমাৰ নামটো কৈ দিলে জঁপিওৱা চাব। এইফালে চাই ক'ব লাগিব। বগৰী এতিয়া বগৰী নাই ন? নুনী গুটি খাবা? এতিয়া নুনী নাই ন? লাগিছে। শুনো পাপা কেতিয়া আহিব? পিছত পাপা ক'ত আছে? ভালকে কৈ দিয়া। চুমেটি দিবা আমাৰ শুনয়। চুমেটি দিব। চুমেটি দিব মোৰ শুনয়। চুমেটি দিয়া আকৌ চুমেটি। ঠিক আছে, এতিয়া বৰষুণ দি আছে বাহিৰত। সৰু সৰুকৈ বৰষুণ দি আছে। অলপ অলপকৈ বৰষুণ দিয়ে, চিপ চিপকৈ নাই দেখা চাগে ইয়াতে। মই আজি ভাবিছোঁ আপোনালোকৰ ওচৰত বেচনৰ বৰফি কেইটামান বনাওঁ বুলি। মানে আমি খাম এতিয়া, আৰু আপোনালোককো দেখুৱাওঁ কেনেকৈনো মই বনাওঁ। চাই যাওক আপোনালোকে। একেবাৰে কমটি বস্তুৰে, একেবাৰে সদায় ঘৰতে থকা বস্তুৰে, একেবাৰে কমটি বস্তুৰে বনাম। চাই যাব আপোনালোকে কেনেকৈনো বনাওঁ। ঠিক আছে। মই বেচন লৈ লৈছোঁ 1.5 বাটি। চেনিও লৈ লৈছোঁ সেই একে বাতিৰে 2 বাটিলে অলপ কমকৈ। এয়া এতিয়া পানী লৈ লৈছোঁ মই 1/2 বাটি সেই একে বাতিৰে। এতিয়া উতলিব লাগিব, এনেদৰে লৰাই থাকিব লাগিব মাজে মাজে। এইফালেও আকৌ লৰাই দিছোঁ। পূৰা ভাজি থাকিব লাগিব, তেতিয়াহে অলপ খাবলৈ ভাল লাগিব, বেচনৰ গোন্ধটো যাব। আৰু মই 1.5 চামুচ, খাবলৈ অলপ সোৱাদ হ'ব এতিয়া ঘিউ দিলে। এয়া দিছোঁ। এয়া পূৰা সানি ল'ব লাগিব, মানে লৰাই থাকিব লাগিব। আৰু লৰাই দিছোঁ মই। এতিয়া ইয়াত দি দিছোঁ ৰিফাইন তেল অলপ দি দিছোঁ।
আপোনালোকে ঘিউ দিওঁ বুলিলে ঘিউ দিব পাৰিব। মই ঘিউ নাই ঘিউ অলপে দিলোঁ। এতিয়া ৰিফাইন তেল দিছোঁ। এনেকৈ ভাজি আছোঁ আৰু অলপ দি দিছোঁ। এতিয়া এনেকৈ ভাজি থাকিব লাগিব। এতিয়া চেনি চিৰাপটো হ'ল নে নাই চাইছোঁ মই। এনেদৰে ওলাব লাগিব, এনেদৰে যেন এনেকৈ ওলালে হৈ যাব আৰু। এতিয়া কাঁহী এখনত মই ঘিউ অলপ সানি লৈছোঁ। ইয়াতে দিম আৰু মিশ্ৰণখিনি। এতিয়া চেনি চিৰাপখিনি অলপ অলপকৈ ঢালি থাকিব লাগিব আৰু লৰাই থাকিব লাগিব। এনেদৰে মই লৰাই দিছোঁ। হৈ গ'ল ৰেডি। এতিয়া কাটি দিওঁ আৰু কাটি দিছোঁ। আপোনালোকে দেখিলে কেনেকুৱা লাগিলে কমেণ্টত জনাব। আমাৰ বাৰু ভালেই লাগিলে। আপোনালোকক কেতিয়াবা ট্ৰাই কৰি চাব। একেবাৰে কম বস্তুৰে সহজতে বনাব পাৰি। ঠিক আছে, এতিয়ালৈ বাই বাই। আৰু যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।